গতিকে ৰাজ কি খবৰ সকলোৱে কৈ থাকে যে মই ভিডিঅ'ত ফেচ নেদেখাওঁ কিয় কাৰণ মই মোৰ দেখিবলৈ ইমান ভাল নহয় গতিকে মই ফেচটো নেদেখাওঁ গতিকে বাৰু বহুত বাদ দিয়ক এইবোৰ কথা ভাল বেয়াটো চবৰে আছেই ভাল লগা বেয়া লগা গুণ চবকে ভগৱানে দিছে বা ওপৰৱালাই দিছে গতিকে বেছি কথা নকওঁ আৰু ভিডিঅ'টো আজি আৰম্ভ কৰোঁ আজি এটা নতুন ভিডিঅ' লৈ মই আকৌ আপোনালোকৰ মাজত আহিছোঁ যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগে আৰু ভিডিঅ'টোত এটা কথা কওঁ আজি ভিডিঅ'ত কিন্তু বহুতখিনি চাবলগীয়া আছে মানে খেল দেখাম ক'ত গৈছিলোঁ কি কৰিছিলোঁ কি খালোঁ সকলোবোৰ দেখাম গতিকে ভিডিঅ'টো চাই যাওক আৰু ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু এই চাওক আমাৰ ছোৱালীয়ে খেলিবলৈ যাব তাৰ আগতে প্ৰিপেৰেশ্যন কৰি আছে ঘৰত কেনেকৈ খেলিব মই সুধি আছোঁ হাঁহ কানা খেল খেলিব হেনো আৰু মই সুধি আছোঁ শুনি যাওক আৰু তাৰ পাছতে ছোৱালীৰ কথা সুধি আহিলোঁ খেল চাবলৈ আৰু ইয়াত দেখিছোঁ পূৰা পুখুৰীৰ পৰা সকলোবোৰ ছোৱালী বহুত আছিলে কিন্তু মই ইমান ক্লিপ ৰখা নাই যিহেতু মোৰ মোবাইলৰ স্পেচটো বহুত ফুল হৈ যায় এই আৰু দেখি পেলাই 2000 years later আকৌ আহি পাই গ'লোঁ ইয়াৰ বেলেগ মানে ঠাইত গতিকে তাতে আহি ছোৱালীয়ে পাই গ'ল এখন ধুনীয়া জোলনা আৰু সিহঁতেও মানে মাক দেউতাকক ল'ৰাজনেও দি পঠিয়াইছে বহুত দূৰৰ পৰা হায়দৰাবাদ নে ক'ৰ পৰা মই বিশেষকৈ ভালকৈ নাজানো আৰু আমাৰ ছোৱালীয়ে চলাই পূৰা এনজয় কৰি আছে মোৰো মন গৈছে কিন্তু মইতো নোৱাৰোঁ ন আৰু চাওকচোন ইয়াত কিমান টেপ টেপাই কথা পাতি আছে শুনক এইকেইটা ফটো তুলচোন লাগিব নেকি এটা কি কৰিবা কামুৰিলে কি কৰিবা গামোচাখন ভাঙি দিব গামোচাখন ভাঙি দিব বান্ধি দিব ক'ত বান্ধি দিব ডিঙিত তাৰপিছত নাকামে কামুৰিলে বেজি ল'বলৈ পাৰিবা ডক্তৰৰ ঘৰত ক'ত বেজি দিব হাতত পোকত দিব মুখত দিব ক'লৈ আহিছা গোটেই মিটিঙত আহিছোঁ কিয় এনেই পইচা দিব আহিছোঁ কেইটকা 2 টকা হা 2 টকা হয় নেকি 50 টকা কিয় গোটৰ মিটিং তোমাৰ আছে জানো এতিয়া কিয় বহি দেখিলেনে বাৰু লোকৰ ঘৰত আহিলেও অকণমানো মনে মনে নাথাকে মানে মুখখনে টেপেৰি টেপেৰি কৰিয়ে থাকে আৰু এয়া বহি থাকোঁ যিহেতু গৃহস্থ নাই তাৰ কথা শুনি শুনিয়ে আমি বহি আছিলোঁ তাৰপিছতে গৃহস্থই লৈ আহিলে এয়া চাহ তিল পিঠা নিমকি ধুনীয়াকৈ তিল পিঠা খাজুৰি আৰু আমাৰ ছোৱালীয়ে কি কৈছে তিল আৰু মিঠৈ আৰু চাহ খাই মেলি আমি ওলাই আহিলোঁ আৰু পাই গ'লোহি আমাৰ মানে যিখিনি জেগাত আমি বৰ্তমানতো আমি ঘৰতেই আছোঁ বাৰু কিন্তু আকৌ আমি এটা নতুন ঘৰ বনাম আৰু আমি তাত থাকিম তো ইয়াতে মানে ভাতকেৰেলা লাগিছে চাওক একচুৱেলি মোৰ হাজবেণ্ডৰ ঘৰত 2জন ল'ৰা হয় গতিকে দাদাহঁত তাত থাকিব মানে নবৌহঁত তাত থাকিব আৰু আমি ইয়ালৈ গুচি আহিম গতিকে এতিয়া ঘৰ বনোৱা নাই যিহেতু ইয়াতে মানুহে মানে কঠীয়া পেলাই থৈছে যিহেতু এতিয়া ধান মানে ৰোৱাৰ সময় হৈ আহিছে গতিকে কঠীয়া পেলাই থৈছে গতিকে পেলাই ল'ব দিছোঁ ঘৰ বনালেতো এইবিলাক কৰিব নোৱাৰে গতিকে এইবছৰ লাষ্টত আমি ঘৰ বনাম বুলি ভাবি আছোঁ ওপৰজনে কি কয় নাজানো বনাব পাৰোঁ নে নোৱাৰোঁ গতিকে সেয়া মাটিখিনিও ধুনীয়াকৈ চালোঁ চাই মেলি আৰু ঘৰলৈ আহি আছোঁ আকৌ তাৰপাছতে ঘৰলৈ আহি থাকোঁতে আমি আকৌ এজন ল'ৰাক ৰাস্তাত লগ পাই গ'লোঁ কিন্তু ল'ৰাটো কৈ আছিলে কি যে তাক ঘৰত গমেই নাপায় সি যে ওলাই গুচি আহিলে চাবচোন দেই ল'ৰাটোক আমি ৰাস্তাত লগ পাই এতিয়া লেলা ঘৰ ক'ত ক'ত ঘৰ তোমাৰ অকলে আহিছা অকলে আহিছে চা
যা বাবা গাড়ীখন পে উঠি লয় ল'ৰাজন একচুৱেলি আমাৰ গাঁৱৰে হয় সি মানে ঘৰত নোকোৱাকৈ ওলাই আহিছে তো তাহাঁতৰ ওচৰৰে ল'ৰাজন পাই গ'লোঁ আৰু পাই লৈ তাক মানে কৈ দিলোঁ যে তুমি লৈ যাবা লৈ যোৱাকৈ যোৱাহঁতক সিও গাড়ীত উঠাই ল'লে সি ঘৰত থৈ যাব গতিকে এতিয়া টেনশ্যন নাই কিন্তু সৰু পোৱালি কেতিয়াও এনেকৈ মাক দেউতাকে কেতিয়াও অকলে পঠাব নালাগে কাৰণ কি ক'ত কোনে কি কয় আজিকালিতো বহুত ধৰণৰ মানুহ থাকে কাৰ মনত কি থাকে কোনেও গম নাপায় গতিকে ল'ৰা ছোৱালীবিলাক সাৱধানে ৰখাটো বহুত মাক সিহঁতে একো বুজি নাই কিন্তু মাক বাপেকে অথচ বুজি পাব লাগে এই বস্তুটো আকৌ এয়া আকৌ দেখিছেনে আমাৰ পোৱালিৰ লগত আহি অলপমান ধেমালি কৰিলোঁ এয়া চাওকচোন শিমলুৱা কেনেকৈ খেলি আছে আৰু এয়া দেখিছেনে জামুক ধুনীয়াকৈ পাৰি আনিলোঁ এতিয়া খাম আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিল ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই